প্ৰিয় দৰ্শকসকল, এতিয়া মই আছো এই মুহূৰ্তত উপস্থিত আছো বগুৱান বিলৰ পাৰত। বগুৱান বিলৰ পাৰত যিখন মথাউৰি আছে আমাৰ হাঁচৰাবুৰিৰ পৰা মাজৰগাঁৱলৈ যি মথাউৰি, তাত এতিয়া মই বৰ্তমান অৱস্থিত। আজি এটা বিশেষ দিন। প্ৰতি বছৰে এইখন বিলত মাছ মাৰে। বহু ঠাইৰ পৰা মাছমৰীয়া আহে আৰু ইয়াতে এটা আনন্দ ফূৰ্তিৰে মাছ ধৰে, মাছ মাৰে। বিভিন্ন প্ৰকাৰে বিভিন্ন জাল জাকৈ জনে যেনেকৈ পাৰে পল এইবিলাক লৈ মাছ মাৰিবলৈ আহে। আৰু ইয়াতে আজিও সেই দিনটো আহি উপস্থিত হৈছে। আজি মাছ মাৰিবলৈ লৈছে। এয়া বহুত মানুহ, বহুত পুৰুষ মহিলা নামি গৈছে বিলত। এইখন হ'ল বগুৱান বিল। ইয়াতেই মাছ মাৰিবলৈ বহুত মানুহ আহিছে, বহুত দূৰ দূৰণিৰ পৰাও আহিছে। বাইক, অটো, চাওক এয়া বাইক, অটো, পিক আপ, একেবাৰে বহুত দূৰ আছে লাইনটো। ই ৰিক্সা, পিক আপ, জনে যেনেকৈ পাৰিছে আহিছে। বহুত গাড়ী ঘোঁৰা লৈ আহিছে। একেবাৰে বহুত দূৰ আছে এই লাইনটো। কেৱল গাড়ী ঘোঁৰা বাহন এইবিলাক আছে। আৰু এওঁলোক ইয়াতে এই মথাউৰিতে বাহনবিলাক ৰাখি বিলত নামি গৈছে। ইতিমধ্যে মাছ মাৰিবলৈ আৰম্ভ কৰিছে। ময়ো অলপ পানীত নামিম, মাছ ধৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কেনেকৈ মাছ মাৰিছে, আৰু মাছবিলাকো পাৰিলে দেখুৱাম। আৰু মাছমৰীয়াসকলৰ লগতো কিছু বাৰ্তালাপ কৰিম, আপোনালোকক দেখুৱাম ভালকে কেনেকৈ মাছ মাৰে, কেনেকৈ ধৰে। ওচৰৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ লগত থাকিব। এতিয়া নামি যাম আমি বিলত। এয়া আমি দুই ভাই মাছ মাৰিম। এয়া জাল ৰেডি কৰি আছে দিল হুছেইন আৰু মই আজি মাছ মাৰিম আৰু আপোনালোকক দেখুৱাম। ৰেডি আছা? ৰেডি ৰেডি অকে। আমি এতিয়া নামি যাম আৰু আকৌ মাৰি আছে বাইদেউ। মাছ পাই আছে? ক'ৰ পৰা আহিছে? দৰংগিৰি। বহুত দূৰৰ পৰা আহিছে নাই? হয় নেকি? অলপ পিছত মাছ উঠিব। ক'ৰ পৰা আহিছে? ধনুমাহৰ পৰা। ৰংজলি ধনুমাহ। দে ধন্যবাদ। পাই আছে নে? ভাইটিয়ে মাছ পাইছা? পাইছে। হাতেৰে ধৰি আছা? খালী হাতেৰে? পাইছা? নাপায়? পাবা অলপ পিছত। এই জাকৈ খালৈ লৈ আহিছে, যেনেকে পায় সেনেকে মাছ মাৰি আছে। আৰু ক'ৰ পৰা আহিছে ভণ্টি? ক'ৰ পৰা আহিছা? চিতাবাৰী। পাই আছে না? ঠিক আছে, মাৰি থাকক। বাইদেউ ক'ৰ পৰা আহিছে? দৰংগিৰি। বহুত দূৰৰ পৰা। কেনেকৈ আহিছে? গাড়ী, পিক আপ। পাইছে নে? কি মাছ পায়? পুঠি, টেঙেৰা। এতিয়া মই চেষ্টা কৰিছো আপোনালোকক দেখুৱাবলৈ। মই কেমেৰাৰ বেক ফালৰ পৰা জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছো কিমান মানুহ ইয়াত গোট খাইছে আৰু কিমান লোকে ইয়াত কি ধৰণে মাছ মাৰি আছে তেওঁলোকক দেখুৱাবলৈ চেষ্টা কৰিছো। বিলখনো দেখুৱাবলৈ চেষ্টা কৰিছো। এইখনেই হৈছে ঐতিহাসিক এখন বিল। আৰু এই বিলখন গোৱালপাৰা জিলাৰ মাটিয়া চাৰ্কেলৰ অন্তৰ্গত বগুৱান পাৰ্ট 1ৰ অধীনত আছে এই বিলখন। যি বিলত মানে প্ৰতি বছৰে এনেদৰে মাছ ধৰা হয়, মাছ মৰা হয়। এইখন আচলতে ৰাজহুৱা বিল এখন। ইয়াত বিভিন্ন অঞ্চলৰ পৰা, বিভিন্ন ঠাইৰ পৰা মানুহ আহি মাছ মাৰে। এনেদৰেই মাছ মাৰি থাকে প্ৰতি বছৰে। ইয়াত যিকোনো ঠাইৰ পৰা মানুহ আহি মাছ মাৰিব পাৰে, কোনো বাধা নাই। এই মাছমৰীয়াসকলক দেখা পাই মোৰো মনটো আহিবলৈ আৰু উচপিচাই আছিল। মই আহিলো। গানটোও মনত পৰে। মই মাছ মাৰবা যাং, মাছ মাৰবা যাং। পাইছে না খুৰা? পাইছো। এইটো ভৰি গৈছে দেখোন। পাইছে না? বৰালি ইমান ডাঙৰ বৰালি। 3 কেজি মান হ'ব না এইটো? ডাঙৰ বালি হৈছে। ইমান ডাঙৰ